নমস্কাৰ সকলোকে মোৰ আন এটি ব্লগলৈ আজি ৰাতিপুৱাই ব্লগ ষ্টাৰ্ট কৰিলোঁ চাওক ডাঙৰ বাবু উঠি প্ৰথমতে ব্ৰাছ কৰিছে চাওক এই ব্ৰাছ কৰি আছে ব্ৰাছ কৰাৰ পাছত কিতাপ লৈ বহি থাকিলে তাৰ পিছত মুড়ি দিলো বিস্কুট দিলো হি খাই আছে বহি তাৰ পিছত মধুৰিআম বাটিত দিলো বহি খাই আছে হি ৰাতিপুৱা ব্ৰেকফাষ্ট আছিলে ব্ৰেড আৰু সস হি খালে সব ডিজাইন ওৱাও পিছত সৰু বাবু ৰাতি পেম্পাৰ্ছটো বদলাই টিচি পেপাৰ দি মোহাৰি দিছো তাৰ পিছত মালিচ কৰি দিছো ভালকৈ সৰু বাবুক বাটিত মুড়ি আৰু বিস্কুট তিয়াই আছো তাৰ পিছত সৰু বাবুক খুৱাই দিছো তাৰ পিছত কল এটা তেনেকৈ সাইড কৰি এৰুৱাই আৰু মিক্স কৰি সৰুকে মিক্স কৰি তাৰ পিছত সৰু বাবুক খুৱাই দিলো আজি আমাৰ ঘৰত ভাদ মাহৰ নাম সেইকাৰণে ৰাতিপুৱা ঘৰৰ বস্তুখিনি চাফা কৰি আছো গধুৰ চকেছ ড্ৰেছিং আইনা সকলো লাহে চাফা কৰি আছো তাৰ পিছত ঘৰটো সাৰিছো এতিয়া মই এবাল্টিং পানীত এচামুচ ফেনাইল দি ঘৰখিনি মুচিম এতিয়া এতিয়া চিৰিখিনি মুচি আছো চিৰিখিনি মুচি নামালৈ নামি যাম তাৰ পিছত স্ৰাব অলপ দি কাপোৰখিনি তিয়াই দিলো গা মূৰ ধুই এতিয়া কাপোৰখিনি মেলিম
তাৰপিছত আসন ঘৰলৈ গৈ গুৰু সেৱা কৰিলোঁ। তাৰপিছত সৰু বাবুক খুৱাই দিলোঁ খানা। খাই আছে সৰু বাবুৱে। আজি দুপৰীয়া মায়ে ৰান্ধিলে চয়াবিন আৰু চানা। এইপিনি ডাঙৰ বাবুক খুৱাই আছোঁ মই। কাঁহী বাতি মচি আছোঁ এতিয়া। কাঁহী বাতি মচি এতিয়া থালিটো ভালকৈ সাৰি দিছোঁ চাফা কৰি। তাৰপিছত গেছৰ চুলাটো ভালকৈ চাফা কৰি দিলোঁ মোহাৰি। ডাঙৰ বাবুক গা ধুৱাইছোঁ মই ভুলত চাবোন ঘঁহি। গা ধুৱালে তেনেকৈ মুখ ধৰে আৰু মানুহ যদি তিয়াই দিয়ে। তাৰপিছত সৰু বাবুক ডাঙৰ বাবুক গা ধুৱাই গাটো মোহাৰি এতিয়া ৰেডি হ'ল। ডাঙৰ বাবু চাওক ৰেডি হৈ বহি আছে। এইপিনে সৰু বাবুকো গাটো মোহাৰি মাক পিতেক ৰেডি হ'লোঁ নামঘৰলৈ যাবলৈ। নামঘৰ গৈ পালোঁ গেট। এয়া ডাঙৰ বাবু গৈ আছে। এইপিনে ডাঙৰ বাবু গৈ প্ৰথমতে দীঘলকৈ সেৱা কৰিলে নামঘৰত। এয়া সৰু বাবু আইতাৰ লগত সেৱা কৰি আছে। নামঘৰত কাৰেণ্ট নাই, সেইকাৰণে আন্ধাৰ হৈ আছে। কিন্তু ডাঙৰ বাবু সৰু বাবু দুষ্টামি কমা নাই। এয়া চাওক সৰু বাবুৱে মোমবাতিটো গৈ ধৰিব খোজে বাৰ। ডাঙৰ বাবু খেলি আছে দুটাই। ককাই কাৰেণ্ট আহিলে তাৰপিছত ডাঙৰ বাবু ককাৰ পিঠিত উঠিলে। সৰু বাবু গৈ হাতত ধৰি আছে ককা। এয়া আমাৰ নামঘৰৰ আসন। আজি মই বহুত হেপী, কাৰণ আজি আমাৰ সৰু বাবুৱে প্ৰথমবাৰ নিজে থিয় হোৱা শিকিছে। চাওক কেনেকৈ থিয় হৈ আছে। সেৱা কৰি আমি আকৌ ঘৰলৈ আহিলোঁ, কাৰণ ডাঙৰ বাবু সৰু বাবু বহুত দুষ্টামি কৰে, কাকো এক জেগাত বহি থাকিবলৈ শান্তিতে নিদিয়ে। সেইকাৰণে আমি ঘৰ আহি পালোঁ। তাৰপিছত ব্ৰেড আৰু বাটাৰ দিলোঁ খাবলৈ। বহি বহি খাই আছে ডাঙৰ বাবুৱে। তাৰপিছত ডাঙৰ বাবুৱে কিতাপ লৈ বহিলে। চাওঁ সি আৰ্ট কৰিবলৈ ভাল পায়, আৰ্ট কৰি আছে। এইপিনে ABCD উলিয়াই পঢ়ি আছে। নামঘৰৰ পৰা আহি অলপ ফ্ৰেছ হৈ তাৰপিছত ভাত বনালোঁ, চব্জি বনাই আছোঁ।
চাওক আমাৰ নামৰ আজি প্ৰসাদ। বাই বাই, আজি ব্লগ সামৰণি মাৰিছোঁ।